Hello everyone, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো মই এটা নতুন ব্লগৰ হৈতে সো গাইজ যেতুকে আজি হৈছে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ উপলক্ষে আমি যাম আজি মন্দিৰলৈ কোন মন্দিৰলৈ যাম সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আগলৈকে চাই থাকিব সো গাইজ এতিয়া ৰাতিপুৱা গা পা ধুই আজৰি হৈ আহি গলো আৰু সকলোকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিত বহুত বহুত শুভেচ্ছা যাপন কৰিলো আৰু যেতুকে আজি শিৱৰাত্ৰি যাব লাগিব মেখেলা চাদৰ পিন্ধি পেলাই এয়া চাদৰ মেখেলা উলাই ললো আৰু এতিয়া আজি যাম চাদৰ মেখেলা পিন্ধি আৰু ক'ত যাম কলৈ মন্দিৰলৈ যাম সকলোখিনি আগলৈকে দেখুৱাই থাকিম ব্লগটো চাই থাকিব আৰু প্লিজ ব্লগটোৰ শেষত যাতে কমেণ্ট আৰু লাইক আৰু সাবস্ক্ৰাইব কৰি দিয়ে যাতে আপোনালোকৰ সকলোৰে মোৰ সাপোৰ্টৰ বহুতে দৰকাৰ হৈ আছে প্লিজ আপোনালোকে যাতে মোক এটা লাইক আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে যাতে আগলৈকে আপোনালোক দেখুৱাই থাকিম চাই থাকিব ব্লগটো So guys, finally এতিয়া ৰেডি হৈ পেলাই উলাই আহিলো আৰু এতিয়া যাই আছো আমি পলাকবাৰীৰ মন্দিৰত শিৱ মন্দিৰত আৰু আপোনালোকক আগলৈকে সকলোখিনি দেখুৱাই থাকিম চাই থাকিব ব্লগটো সো গাইজ এতিয়া ৰেডি আমি তিনিওজনে ইয়া মুনু মই আৰু মিষ্টাৰ আমি তিনিওজনে যাম এতিয়া বাইকেৰে যাম আৰু লগতে চশমা জৰা লৈ লৈছো যেহেতুকে ধুলি বালি এইবোৰ আছে আৰু এতিয়া গৈ আছো আপোনালোকে চাই থাকিব আৰু প্লিজ ভিডিঅ'টোৰ শেষত যাতে লাইক এটা আৰু সাবস্ক্ৰাইব কৰি দিয়ে যাতে আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ বহুতে দৰকাৰ মোৰ প্লিজ আপোনালোকে যাতে মোৰ চেনেলটো এটা লাইক আৰু সাবস্ক্ৰাইব কৰি দিয়ে আৰু আগলৈকে দেখুৱাই আছো চাই থাকিব ব্লগটো এতিয়া মন্দিৰ আৰু গোটেইতে চুলিবোৰ একদম বেয়া হৈ গৈছে অৱস্থা আৰু আহি পালে যেতুকে মন্দিৰ আৰু দেখুৱাই আছো চাই থাকিব আৰু বেগে মাৰে আপোনালোকক দেখুৱাই সো গাইজ আহি গলো এতিয়া যেহেতুকে মই ঘৰৰ পৰা লৈ আহিছিলো চাকি ধূপ আৰু এইবোৰ ল'বলগীয়া নাই ইয়াতে আৰু এনেকুৱাকৈ ইয়াতে চাকিবোৰ ধূপৰ কাৰণে দোকান দিয়া হৈছে আৰু বেছিকৈ দোকান দিয়া হোৱা নাই কমকৈ 3-4খন মান দোকান আছে এনেকুৱাকৈ দি লোৱা হৈছে আৰু যেতুকে লাইনটো ধৰিব লাগিব বহুত ৰাস্তাৰ পৰাই আৰু অকণমান আমাৰ দেৰি হৈ গ'ল তাৰ কাৰণে এয়া চাওক আমি এতিয়া আহি আছো আৰু বহুত দীঘলীয়া লাইন আৰু এতিয়া আমি গৈ আছো লাইনৰ পিনে আৰু এয়া চাওক গেটখন চাবলৈ বহুত ধুনীয়া লাগিছে পলাকবাৰীত যেহেতুকে শিৱৰাত্ৰি বহুত ডাঙৰকৈ কৰা হয় আৰু যোৱা বছৰ আমি আহিব পৰা নাছিলো এইবাৰ আকৌ আহিলো আহি পেলাই বহুতে ভাল লাগিছে শিৱৰাত্ৰিত এয়া চাওক মন্দিৰটো চাবলৈ ইমান ধুনীয়া লাগিছে আৰু আগলৈকে আপোনালোকক মই ভিতৰৰ পিনে গৈ পেলাই দেখুৱাই আছো ভিতৰৰ পিনে সেৱা কৰিব যোৱা প্ৰথমতে এতিয়া সেৱা কৰিব লাগিব চাকি বন্তি বাহিৰৰ পিনে লগাব লাগিব আৰু যেতুকে সেইটো সুবিধা বাহিৰৰ পিনে দিয়া হৈছে আৰু ভিতৰৰ পিনে লগাবলৈ দিয়া হোৱা নাই এতিয়া লগাই আছো চাকি আৰু ধূপ আৰু চাকি ধূপ এনেকুৱাকৈ বহুত মানুহৰ ভিৰৰ মাজত দিবলগীয়া হৈছে এতিয়া মই লগাই আছো ধূপ আৰু ধূপ চাকি লগোৱাৰ সময়ত বহুত হাতখন পুৰি যোৱাৰ নিচিনা হয় আৰু এয়া মুনু আমাৰ বহি পেলাই এতিয়া এতিয়া আহিছো আমি চাহ খাবলৈ এয়া চাহ খাবলৈ দিছে ভুজিয়া কল আৰু বিস্কিট আৰু এইপিনে বনাই আছে খিচিৰি ফাইনেলি এতিয়া যাবলৈ ওলালো আৰু খোৱা লোৱা হৈ গ'ল এয়া লগত লৈ লৈছো প্ৰসাদ আৰু এতিয়া যাবলৈ ওলাইছো ঘৰৰ পিনে আৰু এয়া মানুহৰ লাইন দেখিছেনে আৰু আগলৈকে আৰু এঠাইলৈ যাম ক'ত যাম সকলোখিনি দেখুৱাই থাকিম চাই থাকিব ব্লগটো এতিয়া আহিছো আমি মাজিৰগাঁৱৰ শিৱ মন্দিৰত আৰু পলাকবাৰীৰ পৰা আহিলো এতিয়া ধূপ চাকি ইয়াতে লগাব লাগিব ধূপ আৰু চাকি এয়া কিনি ল'লো আৰু এতিয়া গৈ আছো চাকি লগাবলৈ ভিতৰৰ পিনে আৰু এইটো মাজিৰগাঁও মন্দিৰটো আপোনালোকক অকণমান দেখুৱাম চাই থাকিব ব্লগটো আগলৈকে
মন্দিৰৰ ভিতৰত সোমোৱা প্ৰথমতে গণেশ মন্দিৰটো পোৱা হয় আৰু এতিয়া মোৰ সেৱা কৰা হৈ গ'ল আৰু এতিয়া আহিছোঁ মই হনুমান মন্দিৰত সেৱা কৰিবলৈ আৰু এতিয়া মই হনুমান মন্দিৰৰ বাহিৰৰ পৰা অকণমান ব্লগটো বনালোঁ আৰু আজি ব্লগটো বেছি দীঘলীয়া নকৰিম বুলি ভাবিলোঁ। আশা কৰোঁ সকলোৱে ব্লগটো চাই পেলাই ভাল পাব আৰু হনুমান মন্দিৰ পোৱা প্ৰথমতে পাব আপোনালোকে গণেশ মন্দিৰ, শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ এইবোৰ তিনিটা মন্দিৰ পোৱাৰ পিছত আকৌ আপোনালোকে পাব হনুমান মন্দিৰ আৰু হনুমান মন্দিৰতে আছে এটা পুখুৰী আৰু চিৰি আৰু এতিয়া আজি ব্লগটো ইমানখিনিতে সামৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।